সৰুতে মই কেনেকুৱা আছিলোঁ বহুত সৰু আছিলোঁ যদিও এতিয়া ডাঙৰ হৈছোঁ তথাপিও সৰুকালৰ স্মৃতিবোৰ যেতিয়া মনলৈ আহে লগে লগে উভতি যাওঁ সেই দিনকেইটালৈ ইঞ্জিনিয়াৰ কি সেই কথা নাজানিব পাৰোঁ কিন্তু কাগজেৰে এৰোপ্লেন বনাই উৰাইহে এৰিছিলোঁ বৰষুণৰ বতৰত কাগজৰ নাও আৰু ফাগুন চতৰ বতাহত কাগজৰ চকৰি দুয়োটাই আমাক বেছ সুখ দিছিল ডাঙৰ ডাঙৰ মানুহক গাড়ী চলোৱা দেখি খুব মন গৈছিল গাড়ী চলাবলৈ সেয়ে প্লাষ্টিকৰ চকীকেইখনকে ঠেলি ঠেলি মুখেৰে ভ্ৰুম ভ্ৰুম শব্দ কৰি চলাওঁ ফিলিং পাইলট পাইলট হেঁপাহবোৰ ডাঙৰ আছিল সেয়ে সৰি পৰা তামোলৰ বগুৱাখনত ভাই ভণ্টিক উঠাই ঘূৰাই ফুৰিছিলোঁ শৈশৱত না ফিউচাৰৰ টেনশ্যন না ইনকাম কৰাৰ টেনশ্যন বাছ খোৱা পিন্ধা আৰু শোৱা যি মন তাকেই কৰা ক'বলৈ কোনো নাই কেৱল পঢ়িবৰ সময়তহে বেমাৰ আৰু টোপনিৰ নাটক এখন কৰিবলগীয়া হয় সৰুতে মন আছিল কেতিয়া যে ডাঙৰ হ'ম আৰু এতিয়া ৰিয়েলাইজ হয় কিয় যে ডাঙৰ হ'লোঁ ভাবোঁ প্ৰত্যেকেই যদি আকৌ শৈশৱলৈ ঘূৰি যাব পাৰিলোহেঁতেন জানো এইটো অসম্ভৱ কথা কিন্তু এনেকুৱা অসম্ভৱ কথা হোৱা স্বত্তেও শৈশৱত আমি পিঠিত গামোচাখন বান্ধি শক্তিমান জুনিয়ৰ যি হৈছিলোঁ আৰু চাকালাকা বুম বুম চোৱাৰ পিছত আমাৰ পেঞ্চিলবোৰ কেনেকুৱা হৈ গৈছিল গম পাইছেই চাগৈ এইটো ভাবিয়েই কিনিছিলোঁ কাশ মোৰ এই পেঞ্চিলডালতো যদি সেই পাৱাৰটো থাকিলে হয় নিতৌ খৰচ কৰাৰ বাবদ এটকা পাইছিলোঁ কেতিয়াবা পেঞ্চিল বক্সৰ তলৰ কাগজখন দাঙি তাৰ তলত জমা কৰিছিলোঁ আৰু কেতিয়াবা এটকাৰ দুটা বৰফ খাইছিলোঁ আৰু খাইছিলোঁ একেবাৰে নাৰিকল দিয়া বৰফ খাই শেষ হৈ যায় ৰৈ যায় বাঁহৰ ঠাৰি ঘৰত আহি খাওঁ গালি কাৰণ বৰফৰ ৰঙীন পানীয়া ইউনিফৰ্মৰ বগা চোলাৰ বৰণ সলাই দিয়ে জুলাই মাহৰ গৰম বন্ধৰ প্লেন এটাই মামাৰ ঘৰত গৈ গোটেই মাহ থাকিম থকা অৱশ্যে নহয় 2-3 দিন থাকেই মামাক কওঁ মালে মনত পৰিছে ঘৰ যাম মামা নতুন ক্লাছৰ আৰম্ভণিতেই যে ৰ'দত ধাৰি পাৰি বহি চিলাইছিলোঁ কিতাপত জিল লগোৱা লেবেল লগোৱা ইত্যাদি কামবোৰ মনত পৰেনে দোকানী খুৰাৰ দোকানত এটকাত পোৱা 4টা টেঙা মৰ্টন খাই স্কুলত বস্তাত বহি বহি লগৰ সৈতে ভগাই খাইছিলোঁ লাজ কাক কয় তেতিয়াহে বুজিছিলোঁ যেতিয়া স্কুলত শাস্তি হিচাপে আমাক ছোৱালীৰ মাজত বা ছোৱালীক ল'ৰাৰ মাজত বহুৱাই দিছিল স্কুল ছুটিৰ পিছত মাৰ সাজি থোৱা ভাত মুঠি খাই চকা কোবাই কোবাই দৌৰি ফুৰিছিলোঁ ইপাৰৰ পৰা সিপাৰলৈ আবেলিটো অৱশ্যে আমাৰ বাবে খুব আমেজৰ কিয়নো টিভিত আৰম্ভ হয় টেলিডেভিছ টম এণ্ড জেৰী ড'নাল্ড ডাক মিকি মাউছ ইত্যাদি ইত্যাদি যিদিনা টিভি জিলমিল কৰে জানিম যে দীঘল বাঁহডালত লাগি থকা এণ্টেনাডাল পকাই দিবৰ হৈছে দেউতাৰ চাইকেল বা ভেস্পা স্কুটাৰখনৰ শব্দ পালেই লৰ দিছিলোঁ পঢ়া টেবুললৈ নহ'লে ভাবি লৈছিলোঁ আজি মোৰ পিঠি বহল হ'ল বুলি সৰু সৰু মনটোৱে সৰু সৰু বস্তুতেই ফূৰ্তি পাইছিল নহ'লেনো আমি বগৰীৰ গুৰিৰ ঠাৰিডালৰ লগত পোৱা আঙুঠিটো পিন্ধি সকলোকে দেখুৱালোঁ হয়নে মোবাইল ফোন ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ নাছিল বাবেই চাগে সেই সময়বোৰ মধুৰ আছিল কম ভাগ্যৱান নে সেইসকল যিয়ে জোনাকী পৰুৱাৰ পোহৰত আইতাৰ সাধু শুনি ডাঙৰ হৈছে শৈশৱত ঘৰত যেতিয়া বেছিকৈ আছিলোঁ তেতিয়া বাহিৰত মুক্ত মনে ঘূৰি ফুৰি থাকিবৰ মন গৈছিল কিন্তু এতিয়া দিনৰ দিনটো বাহিৰত মুক্ত মনে থাকি ঘৰলৈ কেতিয়া যাব পাৰোঁ তাকেই ভাবি থাকোঁ সৰুতে যিসকল বন্ধুৰ লগত কাজিয়া কৰি মাতবোল বন্ধ কৰিছিলোঁ এতিয়া তেওঁলোকক ফেচবুকত বিচাৰি ফুৰোঁ শিয়ালীয়ে নাহিবি ৰাতি শিয়ালক ভয় কৰি হোৱা শিশুৰ এতিয়া ভয় লাগে কেৱল নিজৰ দায়িত্ববোৰক লৈ যাৰ বাবে বহু সময়ত টোপনিয়েই নাহে এটা সময়ত যিদৰে আমি শিশু আছিলোঁ আকৌ এটা সময়ত গৈ শিশু হৈয়ে পৰিম কিন্তু তাৰ মাজৰ যিটো বৃহৎ পাৰ্থক্য সেইটো বুজিব কেৱল ডেকাসকলেহে এই সৰু ভিডিঅ'টোত শৈশৱৰ নষ্টালজিয়া স্মৃতিবোৰ কৈ শেষ কৰাটো অসম্ভৱ আপুনি নিজেই ৰাতি শোৱাৰ সময়ত মনত পেলাবচোন কিমান যে ভাল লাগিব আৰু ৰাতি শোৱাৰ আগত সদায় মনত পেলাব এই চেনেলটোৰ কথা অৰ্থাৎ মটিভেশ্যন অসম চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ মটিভেশ্যন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ পোনপ্ৰথমতে আপুনি লাভ কৰিবলৈ ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব